12 বছৰৰ তলৰ কন্যাৰ বলৎকাৰৰ গোচৰৰ শাস্তি হ'ব মৃত্যুদণ্ড। 16 মাৰ্চ 2018 অৰুণাচল বিধানসভাত গৃহীত হ'ল এখন ঐতিহাসিক বিধেয়ক। 9 মাৰ্চত ৰাজ্যখনৰ গৃহমন্ত্ৰী কুমাৰ বালিয়ে কিশোৰী বলৎকাৰী গোচৰত অভিযুক্তৰ মৃত্যুদণ্ড দিয়াৰ আহ্বানেৰে বিধানসভাত দাখিল কৰিছিল বিধেয়কখন। এই বিধেয়ক গৃহীত হোৱাৰ লগে লগে বলৎকাৰীক মৃত্যুদণ্ড দিয়াৰ অপৰাধী আইনৰ ক্ষেত্ৰত অৰুণাচল হয় দেশৰ চতুৰ্থখন ৰাজ্য। ইয়াৰ পূৰ্বে মধ্যপ্ৰদেশ, ৰাজস্থান, হৰিয়ানাত আছে বলৎকাৰীৰ বিৰুদ্ধে এনে কঠোৰ আইন। এই আইন অনুসৰি 12 বছৰৰ তলৰ বয়সৰ কন্যাৰ বলৎকাৰৰ গোচৰৰ শাস্তি হ'ব মৃত্যুদণ্ড অথবা ন্যূনতম 14 বছৰ কাৰাদণ্ড। ধৰ্ষণৰ ফলত নিৰ্যাতিতাৰ মৃত্যু হ'লেও শাস্তি হ'ব মৃত্যুদণ্ড অথবা ন্যূনতম 14 বছৰ কাৰাদণ্ড। এবাৰতকৈ বেছি বলৎকাৰৰ গোচৰত অভিযুক্ত হ'লে শাস্তি হ'ব মৃত্যুদণ্ড অথবা ন্যূনতম 14 বছৰ কাৰাদণ্ড। ধৰ্ষণৰ ফলত ভুক্তভোগী গুৰুতৰভাৱে অসুস্থ হ'লেও ধৰ্ষণকাৰীৰ হ'ব পাৰে মৃত্যুদণ্ড। যৌন নিৰ্যাতন অথবা অশালীন আচৰণৰ বাবেও শাস্তি হ'ব 3 বছৰ কাৰাদণ্ড। শেহতীয়াকৈ অৰুণাচলৰ বিভিন্ন ঠাইত বৃদ্ধি পাইছে বলৎকাৰৰ ঘটনা। 2015 পৰা 2017 চনলৈ ৰাজ্যখনত পঞ্জীয়ন হৈছিল 225টা বলৎকাৰৰ গোচৰ। 2016 চনত সৰ্বাধিক 91টা গোচৰ পঞ্জীয়ন হৈছিল। বৃদ্ধি পোৱা বলৎকাৰৰ ঘটনাৰ বাবে এনে অপৰাধীৰ ক্ষেত্ৰত কঠোৰ হৈছে অৰুণাচল চৰকাৰ। অসমতো বলৎকাৰৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অসমতো প্ৰয়োজন হৈছে চুবুৰীয়া অৰুণাচলৰ দৰে বলৎকাৰীৰ বিৰুদ্ধে কঠোৰ আইন। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।